গুড মৰ্ণিং নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আপোনালোকৰ আগত মই দিনটোত কেনেকৈ পাৰ কৰিল তাকে দেখুৱাম বুলি ভাবিছোঁ। আজি যিহেতু আমাৰ ঘৰলৈ আলহী আহিব, তাৰ কাৰণে বহুত ব্যস্ত হৈ আছোঁ ৰাতিপুৱাৰ পৰা। গুড মৰ্ণিং গাইজ। আজি ৰাতিপুৱাই মাছ ল'লোঁ। আজি আহিব আমাৰ ঘৰলৈ আলহীৰ কাৰণে মাছ লৈছোঁ। এতিয়া বোলো মাছখিনি বাছি লওঁ, আপোনালোকক দেখাই থাকিম মোৰ লগত। ধুনীয়াকৈ মাছখিনি বাচিম এতিয়া। এয়া মই এতিয়া মাছ বাছি আছোঁ। মাছকেইটা বাছি লওঁ ধুনীয়াকৈ। ছোৱালীজনীয়ে আকৌ বৰ দিগদাৰ কৰে, মাছ এটা লৈ দিগদাৰ কৰি দি আছে। এতিয়া বনাই আছোঁ মই মাছৰ জোল। মাছৰ জোল বনাই আছোঁ। মাছৰ জোল বনালোঁ। সেয়া আকৌ এতিয়া মই লোকেল মুৰ্গীৰ জোল বনাই আছোঁ। মুৰ্গী এটা আনিছিলে, মুৰ্গীটো কাটি বাছি ধুনীয়াকৈ ভাজি মুৰ্গীৰ জোল বনোৱা হ'ব। লোকেল মুৰ্গী হয় এইটো। আচলতে আজি আলহী আহিব আমাৰ ঘৰলৈ ভাত খোৱাকৈ, বিহু ভাত খাবলৈ বুলি। তাৰ কাৰণে এইবোৰ যোগাৰ কৰি থকা হৈছে। এয়া ভাগিনহঁত আহিছে আজি ভাত খাবৰ কাৰণে। ফাইনেলি আলহী আহি পালেহি। এয়া মাংস বনি আছে। মাংস ভাজি বনাই আছোঁ। মাংস বনি আছে এয়া। তাৰপিছত আকৌ এতিয়া বনাম মাংস আৰু পচলাই ভাজি বনাম। মাংস আৰু পচলা ভাজি বনাম। মাংসখনো হৈ আছে, এয়া পচলাও কাটি থকা হৈছে। এয়া পচলা কাটিবৰ কাৰণে বাক লগাই দিছোঁ। বায়ে পচলা কাটি আছে। এয়া ফাইনেলি মাংস হৈছেগৈ আৰু। এয়া মাংস হৈ গ'ল। এতিয়া মাংস নমোৱাৰ পিছত এতিয়া আকৌ বনাব লাগিব পচলাই আৰু মাংসৰ ভাজি বনাব লাগিব। পচলা ভাজিবৰ কাৰণে এইখন মই কেৰাহী পাতি লৈছোঁ। ইয়াত জলকীয়া দিছোঁ, পিঁয়াজ দিছোঁ, আদা নহৰু পেষ্ট দিছোঁ। মছলা কোনো ধৰণৰ ব্যৱহাৰ নকৰোঁ। মাংসখিনি দি দিছোঁ। মাংসখিনি লৰাই ভাজিব লাগিব ধুনীয়াকৈ। এয়া মাংস আৰু পচলাই ভাজি থকা হৈছে। ধুনীয়াকৈ মাংস আৰু পচলাখিনি ভাজিব লাগিব। এয়া লৰাই ভাজি থকা হৈছে মাংস আৰু পচলাই। এয়া ফাইনেলি পচলা আৰু মাংস ভাজি ৰেডি হৈ গৈছে। কিমান ধুনীয়া হৈছে দেখিছে। আপোনালোকে বাৰু এনেকৈ খাইনে কমেণ্ট কৰি জনাব। মাংসই পচলাই খাইছেনে? এতিয়া মই থালখন ৰেডি কৰি লৈছোঁ। এনেকৈ মাছ দিছোঁ, লেচেৰা মাহৰ ভাজি, মাংস জোল। এইফালে যে দেখিছে সেয়া কাণত, সেয়া হৈছে
থেকেৰা পিটিকা ল'ৰা ছোৱালীকেইটাই যিহেতু মাছ নাখায় তেওঁলোকক মাংস দিয়া হৈছে এনেকৈ এয়া তেহেঁতক ইয়াত তলতে খাবলৈ দিছোঁ ধুনীয়াকৈ খাই আছে এতিয়া তাহাঁতি আচলতে আজি আমাৰ ঘৰলৈ বা আৰু ভিনদেউ আহিছে বিহু ভাত খাবলৈ